ভাওনা আখৰ হৈছে ভাওনা আখৰ কিছু মুহূৰ্ত দেখাম কৃষ্ণৰ প্ৰৱেশ হয় তো চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু দেখাম ভাৱৰীয়াৰ প্ৰৱেশৰ দৃশ্য আৰু বচনৰ কিছু মুহূৰ্ত নৰকাসুৰৰ প্ৰতাপত কোনো জীৱ জন্তু প্ৰাণীয়ে শান্তিৰে বসবাস কৰিব পৰা আৰু মাতৃ নিন্দাৰ প্ৰতিশোধ ল'বৰ কাৰণে দেৱতাসকলক এক বিপুল বাহিনী নগৰৰ বাটে ঘাটে শত শত মহাযোদ্ধাই ৰখি আছে পুতেশাল আৰু ৰাজধানীৰ দ্বাৰ মহাৰাজ চিন্তাৰ কোনো কাৰণেই হ'ব নোৱাৰে কি হব সেনাপতি আজি তোমাৰ বলতে পৰি মহাৰাজ মোৰ ভক্তি বহুদিন মুখেৰে মই নিজেই শুনিছো মোৰ পিতৃ হেও স্বয়ং ভগৱান চাপৈ মাটি ধৰি ল পৃথিৱীত পোৱা নাই আজিলৈকে মোৰ খৰপাত খাবি ভক্ষা আছে কোনোবা মোৰ খৰপাত খাবি এই পৃথিৱী যদি আছে যুদ্ধ কৰি পুৰাও মোৰ মনৰ